এয়া ফাইনেল লুক দেখিবলৈ খুব ধুনীয়া হৈছে আৰু খাবলৈও ধুনীয়া স্বাগতম জানাইছো মই জংকি আৰু আপোনালোকে চাই আছে জংকি এন্টাৰটেইনমেন্ট আৰু আজি বেলেগ একো ধৰণৰ ভিডিঅ' নহয় আজি মই ৰান্ধনি হ'ম আৰু দুটা ৰেচিপি দুটা চাটনি ৰেচিপি দেখাম আৰু বলক ভিতৰত বনাওগৈ এয়া মই ডাঙৰ মাছৰ মাথা ভাজি আছো আৰু এই মাথা কেইটাৰ পৰা এটা খুব ধুনীয়া চাটনি বনিব ঘৰলৈ মাছ অনা হৈছিল কিন্তু মাথা কেইটা থাকিয়ে যায় টেঙা শাক বনালে মাথা কেইটা দি খোৱা হয় কিন্তু আজি মই বেলেগ ধৰণে বনাম মাছৰ মাথা কেইটা আন্দাজমতে নিমখ হালধি দিলোৱে এতিয়া মই অলপ দিছো ব্লেক পেপাৰ দিলে ইনে গোন্ধটো অলপ ভাল লাগে আৰু এইফালে আমাৰ পেটলি আৰু সোনুমনক ভাত দি লওঁ এইখিনি সোনুমনৰ ভাত আৰু এইখিনি পেটলিৰ ভাত এতিয়া মই খুদুনাটো লৈ লৈছো খুদুনাটোত ফাৰ্ষ্ট মই কেইফুটামান ৰসুন লৈ লৈছো আৰু আনফালে বিলাহী এটা পুৰি লৈছো এতিয়া মই মাছখিনি খুদুনাটোত ভালদৰে খুন্দি লম মাছখিনি একদম মচমচিয়াকে মানে খুন্দিলেই ভাঙি যোৱাকে ভাজি লৈছো এতিয়া মই বিলাহীটো ভালদৰে খুন্দি দিছো মিক্স কৰি দিছো গোটেইখিনি এতিয়া মই দিম কিষান জেলি নিদিও ইয়াৰ ভিতৰত বেলেগ বস্তু আছে আৰু দিম মই নিমখ নহলেতো নহবই আন্দাজমতে নিমখ দিব আৰু বৰ বেছিও দিয়াৰ প্ৰয়োজন নাই কাৰণ মাছ ভাজোতে মই অলৰেডি নিমখ দিছোৱেই আৰু দিম এতিয়া মই ভোট জলকীয়া বেছিকৈ নিদিলেও হ'ব অলপ দিলে বহুত পৰিব খুন্দি হৈ গ'ল এতিয়া মই আনো এটা ধুনীয়া চাই কাটি ইয়াতে মই এতিয়া থম আমাৰ চাটনিখিনি মানে চাটনিখিনি এয়া ৰেডি মোৰ চাটনি তামাম টেষ্টি লাগে এনেকুৱা খাই মানে মাছৰ চাটনি আৰু আপোনালোকে শুকান মাছ আনি চাটনি খাব তামাম টেষ্টি লাগে এইখিনি অকণমান ভালকৈ দেখাই দিছোঁ আপোনালোকক দেখিছে কি ধুনীয়া হৈছে এতিয়া মই ইয়াত দিম ধনিয়া এইখিনি ধনিয়া হৈছে আমাৰ মাৰ শাকনি বাৰীৰ ধনিয়া ঘৰৰ মিক্স কৰি দিম আৰু ইয়াতে এয়া আমাৰ চাটনি ৰেডি আৰু এইখিনি চাটনি নহয় ঠিক পিটিকাই বনাই দেখুৱাওঁ আপোনালোকক বলক বনাবলৈ আৰম্ভ কৰোঁ এইফালে ঘৰত মাছ অনা আছে আৰু মই ল'ম অলপ ব্লেক পেপাৰ আৰু নিমখ হালধিটো লাগিবই আৰু এইফালে তেল গৰম হৈছে আৰু মাছকেইজনী দিলোঁ ইয়াৰ পৰা নিমখ হালধি আৰু ব্লেক পেপাৰ মই দি দিম আনফালে এয়া মই লৈছোঁ ঘৰৰ বাৰীৰ লাই শাক কোমলীয়া লাই শাক আৰু এইফালে মাছখিনি হৈছেগৈ আৰু এই লাই শাকখিনি মোহাৰি ল'ব লাগিব আৰু এইফালে মই গেছত পাতি দিছোঁ কচু সৰুকৈ কাটি দিছোঁ যাতে সোনকালে সিজে কচুখিনি সিজিলে আৰু এই কচুখিনি লাই শাকখিনি আৰু মাছখিনিৰ লগত একেলগে পিটিকি দিম পিটিকি কমপ্লিট আৰু এতিয়া ওপৰত মই অলপ নহৰু পেষ্ট দি দিছোঁ আৰু অলপ দিম মই নিমখ আন্দাজ অনুসৰি কচু বইল আৰু মাছ ভাজোতে নিমখ দিছিলোঁৱেই অলপমান দিলেই হ'ব এতিয়া মই অলপ দি দিছোঁ কেঁচা মিঠাতেল তাৰপিছত ধুনীয়াকৈ গোটেইখিনি মিক্স কৰিম এয়া কমপ্লিট ফাইনেল লুক দুটা চাটনি আপোনালোকে বনাই খাব পাৰিব এনেকৈ দেখিবলৈ খুব ধুনীয়া লগাৰ উপৰিও খাবলৈও খুব ধুনীয়া
সো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে আৰু আপোনালোকে বনাই খাব নেক্সট ভিডিঅ'ত মোক খাই কেনেকুৱা পালে জনাব বুলি আশা ৰাখিলোঁ পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই জংকী বিদায় মাগিছোঁ ধন্যবাদ